মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি মধুৰাম বাহৈ নামৰ পাঠটো আলোচনা কৰিম। গাঁৱৰ সিমূৰৰ বজাৰৰ পৰা মধুৰাম ঘৰলৈ বুলি আহি আছে। তেওঁৰ মনত আজি বৰ আনন্দ নেলাগিবই বা কিয়। আজি তেওঁ দেওবৰীয়া বজাৰত খৰাহী, পাচি, চালনী, ডুলি, দোন, ডলা, কুলা আদি বিক্ৰী কৰি পোৱা ধনেৰে ঘৰখনৰ মানুহবোৰলৈ এপদ দুপদকৈ ভালেকেইপদ বস্তু আনিছে। জীয়েক ৰমলালৈ এটি চোলা, পুতেক নিৰঞ্জনলৈ লং পেণ্ট আৰু ঘৈণীয়েক সেউতীলৈ এখন ধুনীয়া কপাহী চাদৰ। আহি থাকোঁতে তেওঁৰ ভাৱ হ'ল, বজাৰত বিক্ৰী কৰি বাঁহ বেতৰ ধুনীয়া বস্তুবোৰ কেৱল তেওঁহে সাজিব পাৰে। কিমান মানুহ আছে গাঁওখনত, তেওঁকতো এইবোৰ সাজোতে কোনেও সহায় নকৰে। যেনে কৰি নাসাজক, যিমানেই ধুনীয়া নকৰক, সকলো তেওঁৰ নিজা। কথাখিনি ভাবি মধুৰামৰ বুকুখন গৰ্ভত উফন্দি উঠিল। ঘৰ পাই মধুৰামে হাত ভৰি ধুই চাহ জলপান অকণ খালে আৰু জিৰণি ল'লে। তেতিয়া চৌপাশ আন্ধাৰ হৈ আহিছিল। ৰাতিৰ ভাত সাজ খাই উঠি মধুৰাম হেতেলিতে উঠিল। শুই থাকোঁতে মধুৰামে বিচনাৰ কাষতে খটখট কিবা এটা শব্দ হোৱা শুনিবলৈ পালে। তেওঁ শব্দটোৰ উস বিচাৰি ইফালে সিফালে চালে। এইখন দেখোন মৰমৰ কোঠাৰখনে খঙত নাকেৰে ফুচ ফুচ শব্দ কৰি মধুৰামৰ বিচনাখনত খটখটকৈ কোবাবলৈ ধৰিছে। মধুৰামে আচৰিত হৈ কোঠাৰখনক সুধিলে, তোমাৰ আকৌ কি হ'ল? একেবাৰে খাওঁ খাওঁ মূৰ্তি ধৰি আছা? কোঠাৰখনে খঙেৰে ক'লে, মোৰ আৰু কি হ'ব? যি হৈছে তোমাৰ হৈছে। ইমান গৰ্ভ কৰিবলৈ তোমাৰ কি হ'ল? নিজে সকলো কৰোঁ বুলি যে গৰ্ভত উফন্দি আছা। তুমি বাহনীখনৰ পৰা বাঁহ কেনেকৈ কাটিলাহেঁতেন? এনেতে লৰালৰিকৈ সোমাই অহা দাখনে ক'লে, বাঁহডাল কাটি আনি সেইডাল সৰু সৰু কৰাত মইহে তোমাক সহায় কৰি দিওঁ। এইবাৰ কুঠাৰ আৰু দা উভয়ে ক'লে, ইমানখিনি কৰাৰ পাছতো তুমি অশলাগিয়ে আমাক শলাগকে নোলোৱা? মধুৰামে কিবা এটা ক'বলৈ মুখ মেলোঁতেই দেখিলে কটাৰী, বেত, কৰদ, বাঁহ আদি সকলোবোৰে তেওঁৰ কোঠালৈ সোমাই আহিছে। সকলোৰে মুখবোৰ খঙত ৰঙা-চিঙা পৰা। কটাৰীখনে আঙুলি টোৱাই মধুৰামক ক'লে, হেৰা মধুৰাম, তুমি সঁচাই অকৃতজ্ঞ মানুহ দেই। মই তোমাক বাঁহৰ কাঠি কামি, বেতৰ সোঁত আদি তোলাত কিমান সহায় কৰোঁ, তথাপি তুমি সেয়া মানি নোলোৱা। কৰদখনেও মুখ ভেঙুচালি কৰি ক'লে, আৰু মই যে তোমাক বাঁহডাল সমানকৈ কাটি দিওঁ পাহৰিলা হ'বলা? পিছফালৰ পৰা বেতডালে মাত লগালে, ৰ'বা তোমালোকে কেৱল নিজৰ কথাকে কৈ আছা। মোকেই কাটি মিহি কৰি সোঁত উলিয়াই তোমালোকে তৈয়াৰ কৰা বস্তুবোৰ বান্ধি ঠিক কৰি লোৱা। এতিয়া আকৌ মোৰেই নাম নোলোৱা। এনেকৈ হ'লে মই আৰু তোমালোকক কেতিয়াও সহায় নকৰোঁ। এইবাৰ গহীন গম্ভীৰ মাতেৰে বাঁহ ককাইটিয়ে মাত লগালে, তোমালোকে যে নিজৰ কামবিলাকৰ কথা কৈ গৰ্ভ কৰি আছা, মই নোহোৱা হ'লে জানো তোমালোকৰ সহায়ে মধুৰামক উপকাৰ কৰিব পাৰিলেহেঁতেন? মই আছোঁ বাবেহে তোমালোকে মধুৰামক সহায় কৰিব পাৰিছা। ইমানপৰে সকলোৰে কথা শুনি থকা মধুৰামে এইবাৰ মাত দিলে, এৰা, তোমালোক সকলোৱে মোৰ আচলতে বৰ সহায় কৰিছা। আমি আটায়ে একেলগ হৈ কাম কৰাৰ কাৰণেহে মানুহৰ লাগতিয়াল বস্তুবোৰ হৈ উঠিছে। তোমালোকে ঠিকেই কৈছা। মই সঁচাকৈয়ে বৰ অকৃতজ্ঞ মানুহ। মোক ক্ষমা কৰা। মই আৰু কেতিয়াও তোমালোকৰ কৰা কামৰ কথা নেপাহৰোঁ। কাইলৈৰ পৰা আমি আকৌ মিলিজুলি কাম কৰিম। এনেতে মধুৰামৰ জীয়েক ৰমলাই চিঞৰি ক'লে, পিতাই, পিতাই, উঠিলনে? বেলি দুপৰেই হ'লচোন। জীয়েকৰ মাতত মধুৰাম সাৰ পালে আৰু ধমহাই বিচনাৰ পৰা
উঠিল। মুখ হাত ধুই চাহৰ বাতিটো হাতত লৈ মধুৰামে তেওঁৰ সঁজুলিবোৰ থোৱা ঠাই পালেগৈ।